অতি গুৰুত্বপূৰ্ণ বিষয় সাম্প্ৰতিক অসমৰ অৰ্থনৈতিক স্থিতি আৰু নৱপ্ৰজন্মৰ ভৱিষ্যত। এই শীৰ্ষক আমি আলোচনা চক্ৰটো জাগ্ৰত প্ৰহৰী অসমে আজি অনুষ্ঠিত কৰিবলৈ ওলাইছিলোঁ আৰু ইতিমধ্যে কনক সেন ডেকা ডাঙৰীয়াৰ উদ্বোধনী কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠান শুভাৰম্ভ হ'ল। ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি আহিছে। আমাৰ বিৰোধী দলৰ মূল বিৰোধী দলৰ কংগ্ৰেছৰ বিৰোধী দল অসম বিধানসভাৰ বিৰোধী দলৰ উপদল সভাপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াও আহি পাইছে। আৰু এইটোৰ লগতে উল্লেখ কৰিলোঁ যে আমি এই আলোচনা চক্ৰৰ সমল ব্যক্তি হিচাপে বিশিষ্ট অৰ্থনীতিবিদ অধ্যাপক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় শ্ৰীযুত জয়দীপ বৰুৱাদেৱক আমন্ত্ৰণ কৰিছিলোঁ। তেখেতে ইতিমধ্যেই আসন গ্ৰহণ কৰিছে। ডক্টৰ দয়ানন্দ কথকত এই আলোচনা চক্ৰ আৰম্ভ হৈছে। আমি কিয়নো জাগ্ৰত প্ৰহৰী এই অনুষ্ঠানটো আলোচনা চক্ৰখন এই বিষয়বস্তু বাছি ল'লোঁ, ইয়াৰ মূল কথা হ'ল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া সাধাৰণ জনতা, বুদ্ধিজীৱী, শিক্ষাবিদ, গৱেষক সকলোৰে মাজত এটা প্ৰশ্ন হৈছে যে ইমান ঋণ অসমৰ চৰকাৰখনে কিয় গ্ৰহণ কৰিছে। অসমৰ চৰকাৰখনে ঋণ গ্ৰহণ কৰাক GDPৰ তুলনাত গ্ৰহণ কৰিছে, আমাৰ ক'বলগীয়া একো নাই। কাৰণ ব্যক্তি এজনে যদি ঋণ লয়, ঋণ পৰিশোধ নকৰে, বেংকে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেই কথাটো আমি দেখিবলৈ পাইছোঁ। ইয়াৰ আগতো অসম চৰকাৰে অসম গণ পৰিষদৰ কাৰ্যকালত প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীত অসমত বিত্তীয় সংকটৰ দুৰৱস্থাৰ অভাৱ মানুহে অনুভৱ কৰিছিল। বিভিন্ন সময়ত চৰকাৰী কৰ্মচাৰীক দৰমহা দৰমহা নিদিয়াৰ কাৰণে ৰিজাৰ্ভ বেংকে মৰটিয়াম ঘোষণা কৰিছে আৰু ৰিজাৰ্ভ বেংকৰ এই মৰটিয়ামত বহু কৰ্মচাৰীয়ে আত্মহত্যা পৰ্যন্ত কৰিব লগা হৈছে। চৰকাৰে যি ঋণ লৈছে, এই ঋণ আমি আনপ্ৰডাক্টিভ কামত ব্যৱহাৰ হোৱা যেন আমি দেখিছোঁ। কাৰণ প্ৰডাক্টিভ কামত যদি এই ঋণ বিনিয়োগ হয় বা প্ৰয়োজন হয়, আমাৰ ক'বলগীয়া একো নাই। আৰু আমি এই আলোচনা চক্ৰৰ মাজেৰে অসমৰ জনসাধাৰণক এটা বস্তু দিবলৈ বিচাৰিছোঁ যে অসম চৰকাৰে এই যে নিৰবিচ্ছিন্নভাৱে ঋণ লৈ আছে, এই ঋণৰ পৰিমাণ যে এটা সময়ত কিমান হ'বগৈ আৰু চৰকাৰে কিমান দিনলৈ ঋণ লৈয়ে থাকিব, চৰকাৰে এই ঋণ কিমান দিনৰ পিছত পৰিশোধ কৰিব, নে এই চৰকাৰৰ ঋণ নতুন প্ৰজন্মৰ মূৰত আজি যিহেতু পাৰ কেপিটা লোন 37,000তকৈ অসমৰ প্ৰতিজন ব্যক্তিৰ ওপৰত বেছি হৈছে, আহি থকা প্ৰজন্মলৈ আৰু কিমান ঋণ হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি অসম চৰকাৰক এই আলোচনাৰ মাজেৰে এই আহ্বান দিব খুজিছোঁ। অসম চৰকাৰে লোন কেতিয়া কমাব, অসম চৰকাৰে লোন কিমান দিনলৈ নিৰবিচ্ছিন্নভাৱে লৈ থাকিব আৰু অসমৰ জনসাধাৰণক এতিয়ালৈকে হোৱা ঋণ কি চ'ৰ্চৰ পৰা, কোন চ'ৰ্চৰ পৰা কিমান দিনৰ ভিতৰত ঋণ পৰিশোধ কৰিব, তাকে আমি জনাবৰ বাবে এই আলোচনা চক্ৰৰ দ্বাৰা আমি অসম চৰকাৰক দাবী জনাব।